পাৰ্কত এই ৰ'দৰ মাজত আমি ধাৰণা কৰাৰ মূল উদ্দেশ্যটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জইণ্ট ছেক্ৰেটাৰী টেনচিং ৰংপিক মিষ্টাৰ টেনচিং ৰংপিক বৰ্তমান তেখেতক স্পেচিয়েলি ফ'ৰৱে ইনচাৰ্জটো দিয়া হৈছে কালা বুলি কয় কম্পিটেণ্ট অথৰিটি লেণ্ড একুইজিশ্যন বুলি কয় এখেতক অতি সোনকালে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কালা পদৰ পৰা বহিষ্কাৰ কৰি দিব লাগে লগতে তেখেতৰ আণ্ডাৰত বা অথৰিটিৰ আণ্ডাৰত কাম কৰা মণ্ডল SK ইয়াত জড়িত থকা যিমানবোৰ জড়িত থকা গাঁৱৰ মানুহৰ টকা খোৱা বা মাটি দখল কৰা হতক আইনমতে বিচাৰ কৰিব লাগে নম্বৰ 1 পইণ্টটো মই ক'ব খুজিছোঁ যে তাহাঁতৰ ভুলটো বা টেনচিং ৰংপিৰ আদেশত যিটো মণ্ডল SK কেইটাই এই কাম কৰাটোৰ 1 নম্বৰ পইণ্টটো হৈছে মাটিৰ গৰাকী নজনাকৈ মণ্ডলহঁতে নিজৰ নামত নিজৰ ফেমিলিৰ নামত বা নিজৰ ল'ৰা ছোৱালীৰ নামত নামটো দিয়া হৈছে নম্বৰ 2 পইণ্টটো মই ক'ব খুজিছোঁ যে যদিহে কোনোবা মাটিৰ মালিক বা মাটিৰ গৰাকী যদি কম্পেনচেশ্যনৰ প্ৰতি যদি মণ্ডল SK কালাক যদি প্ৰশ্ন সোধে তেতিয়াহ'লে তাহাঁতে এই কম্পেনচেশ্যনটো হোল্ড কৰি দিয়ে বা বন্ধ কৰি দিয়ে নম্বৰ 3 পইণ্টটো মই ক'ব খুজিছোঁ যে কিছুমান তেনেকুৱা আছে যে মাটিটো ফৰৱেত একচুৱেলি যোৱাই নাই তেনেকুৱাৰ ক্ষেত্ৰতো এই কালাই এনেকা ষড়যন্ত্ৰ ৰচনা কৰিছে ছাপ'জ আপোনাৰ এই আমলখিৰ ব্লক 1 ব্লকটোত আপোনালোকে দেখা পাব যে আমলখিৰ পৰা বা নেশ্যনেল হাইৱেৰ পৰা 2 কিলোমিটাৰ নিলগত থকা ইৰিগেশ্যনটো আপোনালোকে দেখা পাব ইৰিগেশ্যনটো একচুৱেলি ফৰৱেত পোৱাই নাই তথাপিও আপোনালোকে কাগজত দেখা পাব যে এইখনটো আপোনাৰ ব্লক ছেকশ্যন 6ত ব্লকটোত দেখা পাব আৰু তেনেকুৱা মাটি ফৰৱেত নোযোৱাকৈ তাহাঁতে জবৰদস্তি নাম লগোৱা আৰু আছে ৰংপ্লিম প্লাম তাতে চিত্ৰনলা বুলি এটা কেমিকেল বনোৱা ফেক্টৰী আছে ছেম কেছ 2 কিলোমিটাৰ ফৰৱেৰ পৰা কিন্তু ইয়াৰ নামো আপোনালোকে দেখা পাব আৰু কিছুমান ক্ষেত্ৰতো আপোনালোকে মণ্ডলৰ দাদাগিৰি বা SKৰ দাদাগিৰি নিজৰ নাম লোকে দিয়া থাকে সেইকাৰণে আমি ক'ব খুজিছোঁ বা আপোনালোকৰ এই মাধ্যমৰ যোগেদি ক'ব খুজিছোঁ যে তাহাঁতক অতি সোনকালে চৰকাৰে বা আমাৰ অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ডাঙৰীয়াই তাহাঁতক ইয়াৰ অফিচৰ পৰা বা মণ্ডল বা SKৰ পৰা